অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স এইমছ গুৱাহাটী ফালৰ পৰা এতিয়া নতুনকৈ মুকলি হৈছে 14টা পদ আৰু এই পদকেইটাৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে এই পদকেইটা ওলাইছে আপোনালোকৰ সিকিউৰিটি অফিচাৰৰ কাৰণে আৰু টোটেল আপোনালোকৰ পদ মুকলি হৈছে এইমছ গুৱাহাটী ফালৰ পৰা 14টা আৰু ইয়াৰে যি আপোনালোকৰ অনলাইন এপ্লাই হয় অনলাইন এপ্লাইটো বৰ্তমান আৰম্ভ হৈ গৈছে 5 আগষ্টৰ পৰা আৰু 5 আগষ্টৰ পৰা আপোনালোকৰ ইয়াৰ আবেদন কৰিবলৈ সময় দিছে 14 দিন আপোনালোকে 5 আগষ্টৰ পৰা এইমছ গুৱাহাটী ফালৰ পৰা যি কিটা পদ মুকলি হৈছে এইকেইটাৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব 19 আগষ্টত 2025 লৈকে আৰু এই পদকেইটাৰ আপোনালোকৰ কোৱালিফিকেশনটো বিচাৰিছে আপোনালোকে গ্ৰেজুৱেচন কৰা হ'ব লাগিব তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব আৰু পদকেইটা ওলাইছে আপোনালোকৰ সিকিউৰিটি অফিচাৰৰ কাৰণে প্ৰথম আছে পদ তাৰ পিছত আছে আপোনালোকৰ এসিস্ট্যান্ট সিকিউৰিটি অফিচাৰৰ কাৰণে আৰু তাৰ পিছত আপোনালোকৰ পদ মুকলি হৈছে এসিস্ট্যান্ট ফায়াৰ এণ্ড সেফটি অফিচাৰৰ কাৰণে আৰু এসিস্ট্যান্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰ তো এইকেইটা বিভাগতে আপোনালোকৰ এই পদকেইটা মুকলি হৈছে আৰু গোটেইকেইটা পদৰে আপোনালোকৰ এজ লিমিটটো বেলেগ বেলেগকৈ দিয়া আছে আপোনালোকে 18 বছৰৰ পৰা 30 বছৰ বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব যোনকেইটা সিকিউৰিটি অফিচাৰৰ কাৰণে পদ আছে আৰু বাকি যোনকেইটা পদ আছে বাকি পদকেইটাৰ কাৰণে আপোনালোকে 35 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব আৰু বৰ্তমান ইয়াৰ যি অনলাইন আবেদন সেয়া আৰম্ভ হৈ গ'ল আপোনালোকে এইমছ গুৱাহাটীৰ অফিচিয়েল ৱেবছাইটটোত গৈ ইয়াৰ কাৰণে 19 আগষ্ট 2025 লৈকে আবেদন কৰিব